এয়া ৰাজহুৱা ছাত্ৰ কাজৰ কাৰণে মহাই বান্ধি আছে, সুন্দৰকৈ বান্ধি আছে ভাৰ, আৰু তাত গৈ নামবোৰ লিখাবগৈ লাগিব। আৰু ডিব্ৰুগড়ৰ পৰা আহিছে আমাৰ মহা, প্ৰস্তুত হৈ আছে ইতিমধ্যে আৰু সত্ৰলৈ যাব। ডিব্ৰুগড় টেঙাখাত সকলোৰ পৰা এয়া তোমারে অতীতৰ অমিয়া হাঁহ ৰেডি, ভাৰ ৰেডি, কেইবাখনো ভাৰ আছে। শংকৰে দিছে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি জপিয়া, পিছে দেখো শংকৰৰ মহিমা, আজিৰ অসমীয়াই একো নুবুজা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। ৰজাগড় তালা তুলি যান ন? কেইজন আছে সংখ্যা? 12জন। ঠাইটো আহিলে হাঁহ বেছি গৈছে। অতীতৰ গুণ কিয়নো পাহৰা, মিছা নিজক কিয় সজোৱা, লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা, হেম কোষৰ শব্দ কোনো বুজা, সত্ৰীয়া নাট গীতক নুবুজা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। আজি যদি তুমি নিজকে নিচিনা, পুৰণি পুৰুষৰ গৰিমাক পাহৰা, অহাকালি অসমীয়া হবা, অহাকালি নিজকে নিচলা, পুৰণি কিছে নামৰ কঠীয়া, অসমীয়া হবা বুলি ৰখিয়া, অসমীয়া কি পালা অসমীয়া কিহৰে ৰাগিনী পালা। বৰ্তমান আছোঁ আমি কাকপথাৰৰ খেৰজান সত্ৰৰ ৰাজহুৱা কাজ অনুষ্ঠানত।
আৰু এয়া কাজৰ দৃশ্যাংশ আপোনাক দেখুৱাইছোঁ আৰম্ভ হৈছে ধাম ধুম জ্বলাব লাগে বৰষুণ বতৰে লগ দিলেই হ'ল গোটেই ৰাইজক এয়া বতৰ এনেকুৱা আৰু সকলো এনেকৈ ব্যস্ত হৈ পৰিছে আৰু এয়া হৈছে মানুহসকলৰ ৰাজহুৱা শ্ৰাদ্ধৰ এটা দৃশ্য আৰু এয়া হৈছে বিচিত্ৰ সংস্কৃতিৰ এটা অংশ মানুহসকলৰ ঐতিহ্যময় যি পৰম্পৰা মানুহসকলৰ ৰাজহুৱা শ্ৰাদ্ধ বা কাজ এনে কাজত সমূহীয়াভাৱে আচলতে শ্ৰাদ্ধ কাৰ্য সম্পন্ন কৰা হয় কাজ কাৰ্য সম্পন্ন কৰা হয় আৰু আজি সত্ৰত ঐতিহাসিক খেয়াজান সত্ৰত এই কাজ সম্পন্ন কৰিবলৈ দিয়া হৈছে আৰু বিশেষকৈ সত্ৰাধিকাৰীৰ লগতেই আন ৰাইজেও বিভিন্ন পৰিয়ালসমূহেও একেলগে আচলতে কাজ দিছে তেওঁলোকেও সহযোগ আগবঢ়াইছে নিজৰ নিজৰ পৰিয়ালৰ সন্মানীয় প্ৰয়াত ব্যক্তিসকলৰ নামত পাইছা ফালে হৈ ল'ল কওকচোন মই নিশ্চয় পাইছোঁ কেনেকুৱা লাগিছে কি দেখিছে আগতে গুৱাহাটী আচ্ছা গুৱাহাটী মহানগৰ এইটো মৰাণসকলৰ সত্ৰীয়া পৰম্পৰাৰ গায়ন বায়ন পৰিৱেশন শৈলী আৰু ইয়াৰ ব্যক্তিসকলৰ কাজৰ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মৰাণসকলৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠানৰ এটা এয়া আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান যাক আচলতে ৰাজহুৱা শ্ৰাদ্ধ বা কাজ বুলি কোৱা হৈছে
আৰু এয়া হৈছে স্বৰ্গীয় সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী ধৰ্মঘোষ গুৰুজনাৰ পবিত্ৰ চুলিত আৰু তেখেতৰ সহধৰ্মিনী গোসাঁনী আইমত্ৰীৰ লগতে 11জন প্ৰয়াত ব্যক্তিৰ পৰিয়ালবৰ্গই আয়োজন কৰা ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ বিশেষকৈ কাজলৈ ভক্তবৃন্দ আৰু সমূহ গুণমুগ্ধ ৰাইজলৈ আগবঢ়োৱা পূৰণ। আৰু এই অনুষ্ঠান কিমান শক্তিশালী আৰু কিমান বিচিত্ৰ সাংস্কৃতিকভাৱে কিমান ঐতিহ্যসম্পন্ন সেইটো আপোনালোকে অধ্যয়ন কৰিলেই গম পাব। কাৰণ সময়ে সময়ে এনেকুৱা ধৰণৰ ৰাজহুৱা কাজ শ্ৰদ্ধা অনুষ্ঠান অনুষ্ঠিত মানুহজনৰ সমাজত হৈ আহিছে আৰু এতিয়া হৈছে। কিন্তু এইবাৰ সত্ৰত হৈছে। কাৰণটো হৈছে কি সত্ৰাধিকাৰ ইতিমধ্যে প্ৰয়াত হোৱাৰ বহু বছৰ পিছত তেওঁৰ সহধৰ্মিনী প্ৰয়াত হৈছে আৰু গতিকে তেওঁৰ কাজখন আহি ইয়াতেই ৰাইজৰ নীতি নিয়ম অনুসাৰে সম্পন্ন কৰা হৈছে। আৰু তাৰ লগত সংযোগ কৰিছে প্ৰায় 11জন প্ৰয়াত ব্যক্তিৰ সশ্ৰদ্ধ পৰিয়ালবৰ্গই। গতিকে অনন্য আৰু সেয়া খুব বিচিত্ৰ নিয়মটিৰে পালন কৰা হয় আৰু সাংঘাতিক এটা মেনেজমেণ্টৰ প্ৰয়োজন হয়। গতিকে সকলোৱে এনেকুৱা ধৰণৰ ৰাজহুৱা শ্ৰাদ্ধ বা ৰাজনৈতিক পৰম্পৰা সেইটো ৰক্ষা কৰিব নোৱাৰে। কিন্তু অসমৰ মৰাণসকলৰ যি সাংস্কৃতিক ঐতিহ্যৰ এক বিৰল উপাদান, সেই উপাদানৰ অংশ এই ৰাজহুৱা কাজ তেওঁলোকে ক্ষেত্ৰ অধ্যয়নলৈ আহিলেহে লক্ষ্য কৰিব পাৰিব। আৰু গৱেষক ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ কাৰণে বা অন্য ব্যক্তিসকলে অধ্যাপনাৰ কাৰণে আহিলে এই ধৰণৰ যি সাংস্কৃতিক অনুষ্ঠানবোৰৰ পৰা আহি তেওঁলোকে সক্ষম হ'ব হৃদয়গম কৰিবলৈ। জনসমাগম দেখুৱাই আছোঁ। আপোনালোকে লক্ষ্য কৰিছে কিমান মানুহ আহিছে। এয়া পাত আহিছে আৰু এয়া পাত মোৰালী ভট্টৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভট্টপূজা ঘৰ ঘৰ বুলি শ্ৰী শ্ৰী মায়ামৰা কেইজন মোৰালী ভট্টৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী অনন্ত পূজা সমদনীয় ব্যক্তিৰ ৰাজহুৱা শ্ৰাদ্ধ কাজ উপলক্ষে আয়োজন কৰা যজ্ঞখোলাত ভাৰতীয় সময় ইতিমধ্যে আহি পৰিছে। গতিকে সত্ৰৰ প্ৰতিনিধি, সত্ৰৰ লোকদৃশ্য আৰু পৰিয়ালবৰ্গ সকলোকে যজ্ঞখোলা সেৱা কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাব। ইতিমধ্যে শ্ৰী শ্ৰী ভট্টপূজা ঘৰগড়মিলি শ্ৰী শ্ৰী মায়ামৰা কেইজন মোৰালী ভট্টৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী অনন্ত পূজা ঘৰগড়মিলি লগতে অন্যান্য 9গৰাকী স্বনামধন্য ব্যক্তিৰ ৰাজহুৱা শ্ৰাদ্ধ তাত ইতিমধ্যে যজ্ঞখোলাত হোৱা সময় আহি পৰিছে। গতিকে সকলো ভৰাতৰ ব্যক্তি পৰিয়ালবৰ্গ ভৱিষ্যত উৎসৱ যজ্ঞখোলা সেৱা কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাব। ধন্যবাদ। এয়া ভাতৰ পাহাৰ হৈ গৈছে আমাৰ। প্ৰথমে এনেকৈ বান্ধি এয়া আইতাই কৰি আছে, বাইচাই কৰি আছে। ভাল মাহিয়ে দেখিলি
এনেকৈ ৰাতিৰ এটা নিৰ্দিষ্ট পৰিসৰ আৰু এয়া শেষ হ'ল প্ৰায় আৰু মানুহবোৰ ঘৰা ঘৰি গুচি গৈছে। আৰু কিছু সংখ্যক লোকৰ কাৰ্য সম্পন্ন হোৱা নাই, তেওঁলোকেও লাহেকৈ গমন কৰিব এই স্থান পৰিত্যাগ কৰি। আৰু এনেকৈ আজি এই বিশাল পৰিসৰৰ জনসাধাৰণ সমবেত হোৱা ৰাজহুৱা কাৰ্য স্বৰ্গীয় সত্ৰাধিকাৰ প্ৰভুৰ পবিত্ৰ স্মৃতিত আৰু এয়া শেষ হ'ল। আমি ওলাই আহিছোঁ ঘৰৰ অভিমুখে। রাতি ভকত